কাষৰ পৰা আবাৰ মই জুই পুৱাই আছোঁ তো আপোনালোকে গম পাইছি মাঘৰ মাহ আহি পৰে আমাৰ ইতা তো আমাৰ বাপতি সাহোন বিহু আহি পাইছি তো তাৰ কাৰণে আমাৰ বহুত যা চলি আছে আপোনালোকক দেখাই আছোঁ ঢেঁকীৰ কাষৰ পৰা তো আমাৰ ঢেঁকীৰ কাষত এই মহিলাসকলে ঢেঁকীত সান্দা খুন্দি আছে তো কেইদিনমান পাছত একদম হামৰি মাৰিব সেই সান্দা তাহোন পিছত ময়ো লাগি দি আছোঁ ৰ'ব ঘৰ কবা লাগিব নহ'বা মোক বোলে নেদে বোলে দিবি না নেদায়ে মোক নগৰ কলি হা নেদে বোলে কি হ'ব একেডালো থবা দিছে ঠাণ্ডা ভাজাৰ একেডাল নুথলি বোলে দাই লাগিব বোলে মোৰ এখন থবা কৈছে কাৰণে নুঠাইছোঁ দিয়ক খৰিৰ পৰা চাউলক লগি তিৰিৰ পৰা ঢেঁকীক লগি জুইৰ পৰা চৰুক লগি পুৰা দেখাইছোঁ দিয়ক গাইজ চাই থাকক আমাৰ ঠাণ্ডা খুন্দা আমাৰ আল্ট্ৰামাইণ্ডৰ এই মহিলাকেইটা একদম একেবাৰে ঠাণ্ডা খুন্দাৰ কাৰণে একদম থ বান্ধি ৰৈছে মূৰত নিয়াৰ পৰিব বুলি তো কি ক'ব আৰু মাইণ্ডৰ কথা নকওঁৱেই আৰু মাকে মূৰত থ পিন্ধাৰ কাৰণে চলি মাৰিব আহিছে এখেতৰ হেলমেটটো ওলাই গ'ল বোলে গাইজ ইটা পুলিচে ফাইন দিব লাগিব পুলিচক ফাইন দিব লাগিব খেলা নাজানো পুলিচক ফাইন দিবা না তুমি কিয় ফাইন নহ'ব আলু পুৰা এটা দিব বোলে গাইজ আলু পুৰবা দিছি ইয়াতে বাংনা পুৰা আলু পুৰা হে প্ৰভু বাপ ৰে বাপ তো গাইজ এক গুলিত দুই চিকাৰ কৰিছে বাংনাৰ লগত আলু পুৰিছে তাৰপিছত সান্দাও গুটিছে কি ক'ব ঠাণ্ডা হৈ গ'ল আজি আৰু বদ্দেকাই চেলি আছে নাৰিকল আমাৰ বদ্দেকাই নাৰিকল চেলাবা পুৰা একদম মস্তাদ আপোনালোকক লাগে যদি আমাৰ বদ্দেকাক কণ্টেক্ট কৰিব পাৰে এতিয়া অলপ বান্দা ৰখছোঁ ৰ'ব গাইজ তাৰপিছত মাই মাংখান চব বিহুৰ কাৰণে ৰ'দত দিছি ইমাখান তিল চিল ইমাখান বান্দাৰে আৰু এইগিলাখান উদ্ধাৰা কৰিলে আৰু চেচ হৈ যাব চব ধ্বংস হৈ যাব আমাৰ বিহু তো আমাৰ ইফালে বদ্দেকাই চেলি আছে নাৰিকল ইতিমধ্যে আমাৰ বদ্দেকাৰ চেলা হৈছে দুটা নাৰিকল নাৰিকল চেলে গৰম লাগি গেল পাৰবা তুমি পাৰবা হৈ গেল ইতা আমাৰ নাৰিকলৰ লাৰুৰ কাৰণে মাই চুটি আছে নাৰিকল তো তাৰপিছত নাৰিকলখিনি ভাজি কিনে লাৰুকেইটা বনোৱা যাব আৰু হয় না বঢ়িয়া দা মাজুমা বিহু খাবা মাতা বিহু খাবা আহিবা হ'ব দিয়া পুৰা আমেজ ল'বা যাই আছোঁ ৰ'ব বা আৰু মই তো আপোনালোককো দেখাই থাকিম বহুত দিন কৰোণাৰ কাৰণেতো ঘৰৰ পৰা ওলবা পৰাই নাছিলোঁ তো দেখাই আছোঁ ৰ'ব আপোনালোকক কি কৰোঁ আজি গাড়ীৰ বাবে অপেক্ষা কৰি আছোঁ ৰ'ব ট্ৰাক মাখানহে আহি আছে একো অটো অহাই নাই আমি গাড়ী পাই গ'লোঁ স্পেচিয়েলকৈ কিবা বনাই আছে এই ভোগালী বিহুৰ দেখোন এই ৰঙালী পিঠা দেখি আছোঁ ৰঙা পিঠা কি কাৰবাৰ মানে মাইতো কালি এই বগা এন পিঠা বনাইছিল আই লাম্বা এনেম লাম্বা পিঠা আমাৰ বৃহস্পতিবাৰ পালা তই লগ পালোঁ বহুত দুখৰ কথা একদম বৃহস্পতিবাৰ পালি কিনে আজি একদম কোৰবানী নেৰা নেপেৰা হৈ বব ধৰিছে নাকান্দিবা তো আমি আমাৰ ঘৰকে লৈ আহিলোঁ উৰুকা খাবৰ বাবে তো আপোনাৰ দুখ অলপমান পাতলিছি না পাতলিছি মুঠতে ই গাইজ আজি 12টা বজাত ভাত খাব যিহেতু আজি বৃহস্পতিবাৰ 12টা বজাৰ পিছত শুক্ৰবাৰ পৰব তো সেইকাৰণে ইয়াক 12টা বজাৰ পিছত দিম দিয়ক ভাতকেইটা আমি আৰু 10টা 11টাতে খাই কিনে বাগাতে শিকিম সিয়াৰকেইটা সাজি কিনে থৈ দিম যত্ন কৰি
ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আজি ইয়াৰ উৰুকাটো আপোনালোকেও খাওঁ আপোনালোকৰ পৰিয়ালৰ লগত আমিও আৰু খাওঁ আৰু মোটামুটি ৰান্ধবা চান্ধবা যাওঁ আৰু যোগাৰ চগাৰ কৰোঁ তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আমাৰ ভোগালী বিহুৰ আয়োজন চলি থাকিব এনেদৰে কিবা কিবি বনাব পিছত আৰু যিখিনি বনোৱা হৈছে আপোনালোকক দেখালোৱে তো সেয়াই আৰু বাই বাই